এভৰিৱান, আজি ঘৰতে ঘি অকণমান বনালোঁ। মই এনেকৈ মাজে মাজে ঘি অকণমান বনাই থাকোঁ আৰু ঘৰত অকণমান গাখীৰ ওলায়, গতিকে তাৰ পৰাই অকণমান ঘি নিজৰ ঘৰতে বনাই খাই থাকোঁ আৰু দেই। এইখিনি দেখিছেনে, প্ৰথমতে মই গাখীৰখিনি যেতিয়া পগাই পেলাই ওপৰৰ যিটা সৰ ওলাই যে সৰখিনি মই এনেকৈ ৰাখি গৈছিলোঁ বাতি এটাত, আৰু অকণমান ওলালে, যিহেতু গাখীৰো বৰ বেছি নোলায়, গাখীৰ অকণমান ওলায়, তাৰ পৰাই মই সদায় পগাই সৰটো ৰাখি থৈ দিওঁ। আৰু এই ফ্ৰিজত থৈ দিছিলোঁ সৰখিনি, কিয়নো এতিয়া বহুত গৰম, এনেকৈ থৈ দিলেতো গোন্ধাই যাব, সেইকাৰণে কেইবাদিনো 10 দিনমান থ'লোঁ। আৰু ইমান যদি সৰহ গাখীৰ হয় তেতিয়া ইমান দিন নথ'লেও হয়। আমাৰ এতিয়া কমকৈ ওলাই দেখি মই অকণমান থৈছিলোঁ। তাৰপিছত এতিয়া দেখিছেনে, ধুনীয়াকৈ জুইত গেছটোত এনেকৈ দি দিছোঁ আৰু অলপ লৰাই আছোঁ। সেয়া ঘিখিনি ওলাইছে আৰু অকণমান হ'লেই হ'ব আৰু সেয়া মোৰ হ'বই হৈছে ঘিখিনি। বৰ ধুনীয়া ইয়াৰ পৰা চেণ্ট এটা ওলাইছে, আৰু তাতে নিজে ঘৰত বনোৱা ঘি, লোকেল গাখীৰৰ কিমান এইখিনি মানে বজাৰত কিনাতকৈ বহুত মানে ভাল আৰু, নহয় জানো? নিজৰ ঘৰতে বনোৱা, একো কেমিকেলো ইয়াত দিয়া নাথাকে একো, ডাইৰেক্ট আৰু গাখীৰৰ পৰা সৰটো ওলাইহে বনাইছোঁ। ইমান টান নহয়, তেনেই সহজ হয়। মোকো লগৰ এজনীয়ে শিকাই দিছিলে, মই আগতে নাজানো ইমান বনাব কৰিব, আৰু তেতিয়াৰ পৰা ধৰি আৰু মই এনেকৈ আৰু ঘৰত যেতিয়া গাখীৰ হয় তেতিয়া এনেকৈ অকণমান বনাওঁ আৰু তাৰপিছত এয়া প্ৰায় হৈ গ'ল। আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ চেকি দিছোঁ চাকনি এখনেৰে। আগৰে এইটো অন্নপূৰ্ণা ঘি বটল এটা আছিলে, তাতে চাকি থৈ দিছোঁ। আৰু আপোনালোকে বেলেগকৈ চাকিবও পাৰে, আৰু সৰু বটল ইমান ৰিক্সত আপোনালোকে নাচাকিব দেই। মই মানে অকণমান পাৰিছোঁ দেখি আৰু চেকি দিছোঁ এনেকৈ, আৰু এয়া ইমানকণ ওলালে, বেছি নাই ওলোৱা। একেবাৰে ঠাণ্ডা হোৱাৰ পিছত দেখাম, চাব দেই। এয়া দেখিছে কিমান ধুনীয়া হৈ গ'ল। এয়া ঠাণ্ডা হোৱাৰ পিছত বৰ ধুনীয়াকৈ গোন্ধটো ওলাইছে, খাবলৈও বৰ ধুনীয়া হৈছে। গতিকে